নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছামিজ ৰিভিউলৈ। বন্ধুসকল, আপোনালোকে ভাবি থাকিব যে মই ৰাত কালিহে বা শকুন্তলা দেৱীৰ ৰিভিউ নকৰি লুটকেছৰ ৰিভিউ কৰি আছো। তাৰ কিবা এটা কাৰণ আছে, সেইবাবে মই ৰিভিউ কৰি আছো। লুটকেছ মুভি মোক বহুত ভাল লাগিলে। মই সকলো মুভি চালো, তিনিটাও মুভি চালো। তিনিটাৰ ভিতৰত এই মুভিটো মোক বেছি ভাল লগাৰ বাবে এই মুভিৰ ৰিভিউটো মই প্ৰথম আহি আছো, মানে কৰি আছো, আৰু সেই দুটাৰো ৰিভিউ আনিম। গতিকে ভিডিঅ'টো চাই থাকক, শেষলৈকে আপোনালোকে বুজি পাব যে কাৰণটো কি আছে। তো বলক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই মুভিটোৰ ট্ৰেইলাৰ মই 2019ত যেতিয়া নেকি ভূত মুভি বিক্ৰী কৰিছিলো, চাব গৈছিলো, তেতিয়া ট্ৰেইলাৰ ৰিলিজ দিছিলে আৰু তেতিয়াই মই ট্ৰেইলাৰ চাইছিলো। আৰু ট্ৰেইলাৰ চোৱাৰ পিছতো মোৰ ৰিয়েকশ্যনটো এইটো আছিলে যে মুভিটো কেতিয়া ৰিলিজ দিব, মই তেতিয়াই চাব আহিম বুলি। কিন্তু COVID-19 বা কৰোণাৰ কাৰণে ধৰক এই মুভিটো ৰিলিজ দিবলৈ থিয়েটাৰত নোৱাৰিলে, সেইকাৰণে অনলাইনত ৰিলিজ দিলে। কিন্তু ভাল ৰেছপন্স আহিছে, সকলোৱে ভাল পাইছে। ক্ৰিটিক যিমানখিনি ৰিভিউৱাৰ চবেই ভাল ৰিভিউ কৰিছে আৰু মুভিটোৰ মানে স্ক্ৰিপ্টৰ বিষয়ে, কাহিনীৰ বিষয়ে বা ডাইৰেকশ্যনৰ বিষয়ে চবেই তাৰিফ কৰি আছে। তো সেইবাবে মই কোনো স্পইলাৰ নকৰি মানে ভিডিঅ'টো আগবঢ়াই মই মুভিটোৰ বিষয়ে এটা কথা ক'ব বিচাৰিছো। প্লিজ বেয়া নাপাব, মই স্পইলাৰ নকৰো, অলপ সৰু মৰুকে, মানে বেছি বহলাই নকৰো, সৰু মৰুকে কিবা এটা কম। তো মুভিটো আপোনালোকে দেখিবলৈ পাব কুণাল খেমু, ৰেচিকা দুগ্গল আৰু ৰণবীৰ শৌৰে, বিজয় ৰাজ আৰু গজৰাজ ৰাও। এই 4-5টা কিৰদাৰত মুভিটোৰ বেষ্ট আছে। আৰু এই মুভিটোৰ এই 4জন বা এই 5জন নহলে চাগে ইমানখিনি ডেভেলপ বা ইমানখিনি ধৰক প্লটত আগুৱাই নিব নোৱাৰিলে হয়। সকলোৰে এক্টিং ইউনিক কনচেপ্টত আছে, সকলোৱে ভাল এক্টিং কৰিছে। কোনো ধৰণৰ মানে ধৰক অভাৰ এক্টিং বা ইলজিকেল ডায়লগ বা কোনো ধৰণৰ এনে এক্সট্ৰা এক্টিং কৰিবলৈ কোনো লোৱা নাই। চবেই নিজৰ টেলেণ্টেড বা নিজৰ পাৰ্চনেল যিটো এক্টিং, যোনে নেকি নিজে নিজে যিজনৰ বাবে পৰিচয়, সেইবাবে তেওঁলোকে মানে এক্টিংটো কৰিছে আৰু মুভিটোক মানে এটা এক্সট্ৰা লেভেল প্ৰদান কৰিছে। মুভিটোৰ মই কুণাল খেমুৰ বিষয়ে তাৰিফ কৰিব বিচাৰিছো। তেওঁ এটা ভাল এক্টৰ হয়, তেওঁক প্লিজ ছাপোৰ্ট কৰক। তেওঁ নেকি যেতিয়া যেতিয়া যি মুভি পাইছে তেওঁ নিজৰ বেষ্ট এক্টিং পাৰফৰ্মেঞ্চ কৰিছে। সেইবাবে তেওঁক মানে এক্সট্ৰাটো বা তেওঁক মানে মই এতিয়া তেওঁ ফেন হৈ গৈছো। মানে আগতে তেওঁ ধৰক গোলমাল মুভিত চাই ভাল লাগিছিল, কিন্তু এই মুভিটো চোৱাৰ পিছত মানে তেওঁ এটা এক্সট্ৰা এক্টিং কৰিছে, সেইবাবে মোক বহুত ভাল লাগিলে আৰু মই আজিৰ পৰা তেওঁ এটা মানে ফেন হৈ গলো বুলি আপোনালোকে ভাবক। তো কোনো ডাঙৰ চেলিব্ৰিটি বা কোনো ডাঙৰ ষ্টাৰ নাই মুভিটো নাচাওঁ বুলি তেনেকুৱা ভুল নকৰিব। তেওঁলোকৰ থাকিলে চাগে এই মুভিটো ইমান ভাল নহলে, যিহেতু কুণাল খেমুৱে ইমান ভালকে মানে এই মুভিটো চলাই দিছে। বন্ধুসকল, এই মুভিটো প্লিজ এবাৰ চাব। আৰু ৰুচিকা দিগাল যেনেকে কুণাল খেমুৰ ৱাইফৰ এক্টিং কৰিছে, কি ক'ব, তেওঁৰ এক্টিংও একদম নেচাৰেল, তেওঁক বহুত ভাল লাগিছে। মানে যি আলিয়া ভাট এইবিলাকৰ এক্ট্ৰেছৰ মানে এটা লেভেল বা এটা টেক্কাৰ দিবৰ কাৰণে এই এক্টৰটো মানে বহুত পাৰফেক্ট মানে আছে। কম্বিনেশ্যন ধুনীয়া মিলিছে দুইজনৰ এক্টিঙত। মানে হাজবেণ্ড ৱাইফ কেনেকুৱা ধৰণৰ থাকিব লাগে, তেওঁ মিডিল ক্লাছ ফেমিলি মানে হাজবেণ্ড ৱাইফ কি ধৰে মানে নিজৰ লাইফটো আগুৱাই নিয়ে, কি ধৰণৰ প্ৰব্লেমত ফেচ কৰে, এই মুভিটো দেখিবলৈ বিচাৰিছে। তাৰ ভিতৰত আছে এই গজৰাজ ৰাও, যিয়ে নেকি MLA কিৰদাৰ কৰিছে। তেওঁৰো এক্টিংটো ভাল আছে। তেওঁক আপোনালোকে বাদাইহৰ মানে এটা চিনেমা হিট হোৱাৰ কাৰণে আছিলে গজৰাজ ৰাও। তেওঁ এটা মানে দেউতাকৰ তাত ৰোল কৰিছিল আৰু ইয়াতে MLA দুটা ডিফাৰেন্স কিৰদাৰ আছে, কিন্তু দুটা ডিফাৰেন্স কিৰদাৰত মানে তেওঁ এটা ফিট এক্টৰ হয়। য'ত মানে আপোনালোকে তাক যেনেকৈ কেৰেক্টাৰ দিয়ক তেওঁ তাতে ফিট হৈ যায়। মানে কোনো ধৰণৰ মানে ধৰক ছাছপেন্সলি কোনো ধৰণৰ মানে ধৰক কৰিব নোৱাৰা এক্টিং বা কোনো ধৰণৰ ডাইলগ ক'ব নোৱাৰা এক্টিং তেওঁতে নাই। যেতিয়া তেওঁ স্ক্ৰীণত আহি আছে আপোনালোকৰ মাজৰ মুখত মানে হাঁহি লৈ আছে। অভাৰঅল বন্ধুসকল, সকলো কাষ্ট ক্ৰুৱে ধুনীয়া এক্টিং কৰিছে। আৰু মুভিটোৰ কনচেপ্টটো এইটো হৈছে যে এটা কমেডি আছে। কমেডি মানে ধৰক এটা গেংষ্টাৰ আছে। গেংষ্টাৰে মানে কুণাল খেমু এটা লুটকেছ লৈ যায়। সেই লুটকেছটো তেওঁলোকে কেনেকৈ আনে, কুণাল খেমুৱে কেনেকৈ লুটকেছ পায়, সেইটো অলপ মই ক'বলৈ বিচাৰিছো। যে বন্ধুসকল, এই কুণাল খেমু এটা মিডিল ক্লাছ মানুহ হয় আৰু তেওঁ ধৰক দিনে ৰাতিয়ে কাম কৰে এটা পেপাৰ মিলত। তো নাইট ডিউটি কৰি আহি থকা অৱস্থাত তেওঁক মানে এটা পেচাব লাগে, আৰু পেচাব কৰিবলৈ যোৱাত তেওঁ এই চুটকেছটো পায়। এই চুটকেছটো পোৱাৰ পিছত ধৰক মানে লুটকেছটো পোৱাৰ পিছত তাতে সোধে যে কাৰোবাৰ লুটকেছ হয় নেকি বুলি। তো তাতে কোনো মানুহ নথকাৰ বাবে লুটকেছটো তেওঁ ঘৰলৈ লৈ আনে। আৰু সেই লুটকেছটো থাকে MLA এটা মানে পণ্ডিত নামৰ মানুহ এজনক মানে ডেলিভাৰী কৰিবলৈ তেওঁ পাৰ্টিৰ মানুহক দি থাকে। তো কিবা এটা কাৰণত ধৰক তেওঁলোকে সেই লুটকেছটো তাতে থৈ দিয়ে আৰু তেওঁলোকে ল'ব নোৱাৰে, আৰু কুণাল খেমুৱে লুটকেছটো লৈ যায়। তো দিলীপ শৌৰে পুলিচৰ কিৰদাৰ কৰিছে, তেওঁৰ ভাল এক্টিং কৰিছে। তেওঁৰ মানে কেৰেক্টাৰটো কি, আপোনালোকে সেইবিলাক সকলো বস্তু জানিবৰ কাৰণে মুভি চাব লাগিব। বন্ধুসকল, প্লিজ এই মুভিটো চাওক আৰু এইবিলাক ছাছপেন্সবিলাক ক্লিয়াৰ কৰক। ধুনীয়া মুভি হয়, একদম ইউনিক লেভেলৰ কমেডি হয়। কোনো ধৰণৰ ধৰক ফেচ কাটিং বা কোনো ধৰণৰ ইলজিকেল ডায়লগ বা তেনেকুৱা ধৰণৰ
কিবা তেনেকুৱা কমেডি নাই, এইটো নেচাৰেল কমেডি। আপোনালোকে মুভি চাই থাকিব, হাঁহি থাকিব, মুভি চাই থাকিব, হাঁহি থাকিব। কোনো ধৰণৰ এক্সট্ৰা কনচেপ্ট বা এক্সট্ৰা মানে ইলজিকেলি বস্তু মানে এই মুভিটোত সোমাবলৈ বিচৰা নাই। যিকেইটা স্ক্ৰীন প্লে চলি থাকে, যোনে মানে যোন এক্টৰে যেতিয়া স্ক্ৰীণত আহে চবেই মানে হহাৰ এক্টিঙে কৰে আৰু সিহঁতে চিৰিয়াছনেছ এক্টিং কৰে নিজৰ লাইফত। মানে আমি যিটো কৰি আছো তেনেকুৱা ধৰণে তেওঁলোকে চিৰিয়াছনেছ এক্টিং কৰে, কিন্তু তাৰ মাজতো তেওঁলোকে মানে কমেডি কৰে। সেইটোৰ বাবে মুভিটো মানে এক্সট্ৰা লেভেলৰ মানে ইউনিক প্ৰদান হৈ আছে আৰু সকলো এক্টৰ ধুনীয়া পাৰফৰ্মেঞ্চ কৰাৰ বাবে এটা মাষ্টাৰপিচ মুভি এইটো ওলাই আহিছে। আৰু প্লিজ এই মুভিটো এবাৰ চাওক, মোৰ পাৰ্চনেল ৰেকমেণ্ডেঞ্চ আছে, এবাৰ চাওক। মই এবাৰ চালো, আকৌ এবাৰ চাম, আৰু মোক এই মুভিটো চাবলৈ বহুত মানে ভাল লাগিছে। আৰু এবাৰ মই ফেমিলিৰ লগত চাম। মইতো পাৰ্চনেল চালো ৰিভিউ কৰিবৰ বাবে, হ'লেও মই মোৰ ফেমিলিৰ লগত এই মুভিটো এবাৰ চাম। আৰু চবে ভাল পাৰফৰ্মেঞ্চ কৰিছে বন্ধুসকল। ইয়াৰ ডাইৰেক্টৰ, এই স্ক্ৰীন প্লে, যিকেইটা মিউজিক আছে, চবে ধুনীয়া বেষ্ট টকা দিয়াৰ বাবে এই মুভিটো মানে ইমান ধুনীয়াকে হৈ গৈছে যে আপোনালোকে কোনো ভাবিব নোৱাৰিব যে এই মাজতো আৰু বলিউডত ইমান ডাঙৰ ডাঙৰ চেলিব্ৰিটি বা ইমান ডাঙৰ ডাঙৰ প্ৰডিউচাৰ ডাইৰেক্টৰ থকাৰ মাজতো এটা সৰু লেভেলৰ ডাইৰেক্টৰ বা প্ৰডিউচাৰ আহি এই মুভিটো মানে বনাই লৈছে ইমান ধুনীয়াকে যে আপোনালোকে কোনো ইমেজিন কৰিব নোৱাৰিব বন্ধুসকল। মই আপোনাক ৰিকুৱেষ্ট কৰিছো এই মুভিটো এবাৰ গৈ চাওক। ভাল লাগিলে মোক কমেণ্ট বক্সত আহি গালি দিব, যি কৰিব, কিন্তু মুভিটো মোক ভাল লাগিলে আপোনালোকে একবাৰ পাৰ্চনেল। মই একো স্পইলাৰ নকৰো, কোনো ধৰণৰ এই মুভিটোৰ কাহিনী নকওঁ, কোনো ধৰণৰ মই মানে মুভিটোৰ বিষয়ে ক'ব নাজানো। কিৰদাৰত আপোনালোকেতো চবেই জানিব যে এই মুভিটোত কোন কোন আছে। কুনাল খেমু, গজৰাজ ৰাও, ৰণবীৰ শোৰে, বিজয় ৰাজ আৰু ঋষিকা দুগ্গল আছে মেইন কেৰেক্টাৰত। সেইলোকৰে সেইলোকে মুভি মানে চলাই নিছে। আৰু ইয়াৰ ডাইৰেক্টৰতো আপোনালোকে জানে, প্ৰডিউচাৰ চবকো আপোনালোকে জানে, মই কাৰো নাম ল'ব নিবিচাৰো। গতিকে বন্ধুসকল চবেই ধুনীয়া কাম কৰাৰ বাবে এটা ধুনীয়া মুভি আহিছে। মুভিটো মোক চাই বহুত ভাল লাগিছে। ইয়াৰ এক্সট্ৰা ইউনিক স্ক্ৰীন প্লে, ডায়লগ, মিউজিক একদম এক্সট্ৰা লেভেলৰ, বহুত এক্সট্ৰা লেভেলৰ। ইমান নেচাৰেল এক্টিং, ইমান নেচাৰেল কমেডি আপোনালোকে চাগে ক'তো দেখি নাপাব বন্ধুসকল। প্লিজ এই মুভিটো গৈ একবাৰ ৰেকমেণ্ডেঞ্চ কৰক, মানে চাওক গৈ, আৰু আহি পেলাই মোক কমেণ্ট কৰক। যদি বন্ধুসকল ভিডিঅ'টোত কিবা এটা ভাল পালে বা মই কিবা ভাল ক'লো, প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। যদি নতুন ভিউৱাৰ্ছ হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মানে এনেকুৱা ধৰণৰ মুভিৰ ৰিলেটেড ৰিভিউ মই এই চেনেলত আহি থাকোঁ। তো বন্ধুসকল ভিডিঅ'ত ইমানেই, আৰু আগত ভিডিঅ' যদি চাব বিচাৰে বা মই এই শকুন্তলা দেৱী আৰু এই ৰাত আকেলিহে ৰিভিউ আনিম, তো ষ্টে টিউন হৈ থাকিব। মই সোনকালে ৰিভিউটো দিয়াৰ ব্যৱহাৰ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ইমানে বন্ধুসকল, বাই, জয় আই অসম, নমস্কাৰ।